আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত চিয়ন নিউট্ৰি ইণ্ডিয়াৰ পিবাকৰ ৰিজাল্টৰ বিষয়ে জনাব ওলাইছোঁ। স্পেচিয়েল ফৰ গেছ এচিডিটি, ব্লাড পিউৰিফাই, এণ্টি অক্সিডেণ্ট, অৰ্গেনিক আইৰণ, ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰাত এই প্ৰডাক্টটোৱে সহায় কৰে। তো এই প্ৰডাক্টৰ গুণাগুণৰ বিষয়ে গম পালে, তো ইয়াৰ ৰিজাল্টৰ বিষয়ে আপোনালোকৰ আগত জনাব ওলাইছোঁ। মোৰ নাম শ্ৰী কিৰণ দাস, মই চিয়ন নিউট্ৰি ইণ্ডিয়াৰ পৰা আহিছোঁ। আপোনাৰ নামটো ক'ব, জানকী দাস, আপোনাৰ এড্ৰেছটো ক'বচোন। ঘৰ কাবুগাঁও। হয়, আপুনি আমাৰ চিয়ন নিউট্ৰি ইণ্ডিয়া এটা প্ৰডাক্ট ইউজ কৰিছিলে ন? আপোনাৰ কেনেকুৱা প্ৰব্লেম আছিলে? হেৰি খালে পেটটো ওফন্দি আহে, হয়, উগা আহে। তাৰপৰা বহুত চিকিৎসা কৰিছোঁ, ভাল পোৱা নাই। তাৰপৰা সেই তোমাৰ পৰাই আনিলোঁ দৰৱটো, হয়, ভাল পাইছে বুলি কোৱা শুনি। তাৰপৰা খালোঁ, তেতিয়া ভাল পাইছে। এবাৰ প্ৰডাক্টটো দেখুৱাব নেকি? এইটো চিয়ন নিউট্ৰি ইণ্ডিয়া পিবাক। এতিয়া আপোনাৰ কেনেকুৱা ৰিজাল্টটো? এতিয়া ভালেই পাইছোঁ আৰু খাই। ভাল পাইছে ন? আপুনি যিদৰে ভাল পাইছে, আনে ব্যৱহাৰ কৰিলে কেনেকুৱা পাব আপোনাৰ মতে? ব্যৱহাৰ কৰিলেও ভাল পাব, ভাল পাব সুস্থ ন? হ'ব, হয়, হয়, মনটোও ভাল লাগিব। ঠিক আছে। ধন্যবাদ আপুনি বক্তব্যখিনি আমাৰ ওচৰত দিয়াৰ বাবে। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক DMS নেটৱৰ্ক চেনেলটো। আৰু ইয়াৰ যদি প্ৰডাক্টৰ প্ৰয়োজন আৰু ডিষ্ট্ৰিবিউটাৰশ্বিপৰ বিষয়ে সবিশেষ জানিবৰ বাবে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।